পৰিষদ নিৰ্বাচনৰ আগে ভংগ হল কংগ্ৰেছ HSDCৰ বুজাবুজি নিৰ্বাচনত HSDCয়ে অকলে কৰিব প্ৰতিদ্বন্দিতা কাৰ্বি আংলঙত ঠায়ে ঠায়ে আন্তৰ্জাতিক মাতৃ দিৱস উদযাপন আপাৰ দেইহৰিত অনুষ্ঠিত কংগ্ৰেছৰ জোৰদাৰ নিৰ্বাচনী সভা নমস্কাৰ মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সমূহ এতিয়া বিতং বাতৰি গুৱাহাটীৰ ৰাজীৱ ভৱনত 13 মেত অনুষ্ঠিত বহু প্ৰত্যাশিত কংগ্ৰেছ আৰু হিল ষ্টেট ডিমাণ্ড কমিটিৰ মাজত অনুষ্ঠিত গুৰুত্বপূৰ্ণ আলোচনা সফল নহল এইবাৰ পৰিষদৰ নিৰ্বাচনত দুয়ো দলে আসন বুজাবুজি কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা আছিল একজোট যুঁজি পৰিষদৰ নিৰ্বাচনত বিজেপিৰ মাৰ দিয়াৰ কথা আছিল যদিও আলোচনা সফল নোহোৱাত অহা 12 জুনত অনুষ্ঠিত হ'বলগীয়া পৰিষদৰ নিৰ্বাচনত বিজেপি দলকে এক প্ৰকাৰ দলিচা পাৰি দিয়াৰ দৰে হ'ল আগন্তুক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আগে বহু কংগ্ৰেছ আৰু HSDCৰ মাজত বহু প্ৰত্যাশিত আসন বুজাবুজি ভংগ হোৱাত কেইদিনমান আগতে জিলাখনত বিৰাজমান হোৱা ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'ল কিয়নো কংগ্ৰেছ HSDCৰ মাজত বুজাবুজি ভংগ হোৱা মানে নিৰ্বাচনত বিজেপিৰ জয়লাভৰ বাবে বৰ সুবিধাজনক পথ মুকলি হোৱা উল্লেখ্য অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা সাংসদ বীৰেন সিং ইংটি বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি কংগ্ৰেছী নেতাসকলে আৰু প্ৰাক্তন সাংসদ ডাক্তৰ জয়ন্ত ৰংপি প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাং প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জটছন বেকে ধৰি HSDCৰ নেতাসকলে উক্ত গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লৈছিল HSDCৰ বিচৰা মতে পৰিষদৰ 26খন আসনৰ ভিতৰত 13খন আসন এৰি দিয়াৰ বিপৰীতে সাংসদ তথা জিলা কংগ্ৰেছৰ সভাপতি বীৰেন সিং ইংটিয়ে মাত্ৰ 8খন আসনহে এৰি দিয়াৰ পক্ষত আকুৰগুজ হৈ ৰয় ইমানেই নহয় কংগ্ৰেছে বাছি দিয়া আসনতহে HSDCয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব বীৰেন সিং ইংটিৰ ইমানবোৰ চৰ্ত বান্ধি দিয়াৰ পিছত HSDCৰ বাবে বুজাবুজি ৰক্ষা কৰি থকাৰ প্ৰশ্নই নুঠে এই বুজাবুজি অসফল হোৱাৰ পিছতে HSDCৰ নেতা ডাক্তৰ ৰংপিয়ে ঘোষণা কৰিলে যে আগন্তুক 20 জুনৰ পৰিষদৰ নিৰ্বাচনত HSDCয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব কংগ্ৰেছ HSDCৰ মাজৰ এই দুখবৰ কিন্তু বিজেপি শিবিৰৰ বাবে আছিল আনন্দৰ বাৰ্তা সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি 14 মেত কাৰ্বি আংলং জিলাতো ঠাই ঠাই মাতৃ দিৱস উদযাপন কৰে ডিফু চহৰৰ অন্তৰ্গত মাটিপুঙাকে ধৰি বিঠিলাংছ আদি অনেক ঠাইৰ পৰা মাতৃ দিৱস উদযাপনৰ বাতৰি আহি আছে জননী অৰ্থাৎ মাতৃৰ বাবেইটো জগত টিকি আছে প্ৰকৃতি নহলে জীৱৰ কোনো অস্তিত্ব নথকাৰ দৰে মাতৃ নহলে সন্তান সৃষ্টি বা অস্তিত্ব অসম্ভৱ মাতৃয়ে নিজৰ সমস্ত সুখ আৰু আনন্দ সন্তানৰ সুখৰ বাবে যিমান বিসৰ্জন দিব পাৰে কোনোৱে নোৱাৰে কিন্তু 20 শতিকাৰ শেষ দুৱাৰদলিত আধুনিকতম তথ্য প্ৰযুক্তিৰ হা সুবিধাত ডাঙৰ দীঘল হোৱা অধিকতৰ সন্তানবোৰে মাতৃ সহজ সৰল মমতাক আউটডেটেড অৰ্থাৎ আউপুৰণি হোৱা বুলি ভাবিবলৈ লৈছে নেকি বাৰু কথাটো শুনাত কটু লাগিলেও হয়তো হাজাৰবাৰ ভাবি চোৱাৰ যুক্তি আছে নহলেনো নিজৰ পেটৰ সন্তানে মাতৃক কেনেকৈ পথৰ দাঁতিত পেলাই থৈ যাব পাৰে নতুবা মাতৃ হত্যাৰ দৰে গুৰুতৰ অপৰাধ কৰিব পাৰে এনে কেতিয়াবা দুৰ্ভাগ্যজনকভাৱে সংঘটিত অবাঞ্ছিত আৰু দূষিত পৰিস্থিতিৰ বিপক্ষে মাতৃৰ মমতাক অতি পবিত্ৰতাৰে উপলব্ধিৰ বাবে মাতৃ দিৱসৰ শুভক্ষণত এনেবোৰ পৰিস্থিতিৰ ওপৰত বাৰম্বাৰ আত্ম উপলব্ধিৰ প্ৰয়োজনীয়তা আছে আগন্তুক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী যুদ্ধত ৰাষ্ট্ৰীয় দল কংগ্ৰেছেও মৰুজিও পণ কৰি নামি পৰিছে পৰিষদত পুনৰ কংগ্ৰেছৰে শাসক হোৱাৰ লক্ষ্য কংগ্ৰেছৰ আটাইবোৰ নেতাকৰ্মী তথা সমৰ্থক ৰাইজৰ দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আপাৰ মৌজাং হানছেৰ বাসগৃহত 14 মেত কংগ্ৰেছৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয় সভাত ৰয়েলছন হানছে ৱেছলি লাংনে হাষ্টেন হানছে জেমছ ৰংপি এডৱাৰ্ড তেৰণ ৰেনসিং তেৰণ প্ৰদীপ তেৰাং ডেনিয়েল তেৰাং ফিলিপ সিংনাৰ ৰাজেন তেৰাং প্ৰমুখ্য বহু কংগ্ৰেছৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে
কাৰ্বি আংলঙৰ 4জনকৈ বিজেপি বিধায়কৰে এজনকো অসমৰ সোণোৱাল মন্ত্ৰীসভাত অন্তৰ্ভুক্তি নকৰাটো প্ৰকৃততে কাৰ্বি ৰাজ্যৰ প্ৰতি হীন মনোভাৱ প্ৰদৰ্শন কৰা বুলি কংগ্ৰেছৰ নেতাসকলে মত প্ৰকাশ কৰে। উল্লেখ্য যে ইয়াৰ পিছতে ঠেঙাঙতো কংগ্ৰেছে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব। এতিয়া সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ। Naman Wheel Care. Wheel alignment 3D with 1000 km warranty for all vehicles. Rongnihang near Forest East Division, Difu, 782460, Karbi Anglong. Contact number 94010-90945. Royal Enfield dealer Karbi Anglongot Prothom Ishan Motors Ward number 2 CCR Homipot Dimapur Pot 29 nang Rastriyo Ghaipot Chandrapur Bukajan 78244880 Jila Karbi Anglong Jugajugor number 78961690017 Hewar babe 78961690021 Bikrir babe Landline number 03672464448 আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Netrajoti Optical Exclusive Branded Spectacles Showroom Visit us at KST Road opposite Member Hostel, Difu, Karbi Anglong. Ready to go beyond from electronic cooking items to television and Spectre range of electronic kitchen and home stereo. All this in one place, J. Lakshmi Enterprise, the Panasonic premium partner in Difu. স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে কাৰ্বি আংলং জিলাৰ লুম্বাজং ব্লক উন্নয়ন খণ্ডৰ অধীনত দুখীয়া হিতাধিকাৰী গয়াৰ বাবে পকা শৌচালয় হাজি দিয়াৰ নামত অধিক মুনাফা বুটলিবৰ বাবে ঠিকাদাৰ আৰু উন্নয়ন খণ্ডৰ চৰকাৰী কৰ্মচাৰী তথা কনিষ্ঠ অভিযন্তাই চূড়ান্ত অনিয়মত লিপ্ত হোৱাৰ অভিযোগ উঠিছে অভিযোগ মতে ডিফু লামটিং পথৰ 12 কিলোমিটাৰ নিলগত অৱস্থিত চিকাৰী বে গাঁও কানিয়া ইংহি গাঁও সাৰ্থে ইংহি গাঁও আৰু জৰি ইংটি গাঁৱৰ দুখীয়া নিচলা আৰু পিছপৰা হিতাধিকাৰী গয়াৰ বাবে পকা শৌচালয় হাজি দিয়াৰ বাবে জেটলি নামৰ ঠিকাদাৰ এজনক লুম্বাজং উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা কামৰ আবণ্টন দিয়া হয় কামৰ আবণ্টন পোৱা ঠিকাদাৰ আৰু উন্নয়ন খণ্ডৰ কৰ্মচাৰীসকলে মিলি অধিক মুনাফা আদায়ৰ চিন্তাত এনেকুৱা শৌচালয় গয়া হিতাধিকাৰীৰ বাবে হাজি দিছে আহক এই প্ৰতিবেদনটো চাওক ভাৰত বা অসমৰ মানচিত্ৰৰ এচুকত অকণমানি ঠাই এটুকুৰাত অধিকাৰ কৰি থকা কাৰ্বি আংলং জিলাত এক অদ্ভুত কাণ্ড
হয়তো ইয়াৰ আগতে কোনোৱে দেখা নাই আৰু কাহিনীও শুনা নাই। ইয়াত আছে শৌচাগাৰ নিৰ্মাণৰ অভিনৱ পদ্ধতি, যি কেৱল কাৰ্বি আংলঙৰ ব্লক উন্নয়ন খণ্ডৰ ঠিকাদাৰ আৰু কনিষ্ঠ অভিযন্তাসকলেহে জানে। আমি দেখুৱাব খুজিছো শৌচালয়ৰ টেংকিৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া ঢাকনিৰ অভিনৱ নিৰ্মাণ পদ্ধতি। ক'ব খুজিছো কলগছৰ ঢকুৱাৰে ঢাকনি নিৰ্মাণ কৰা আধুনিকতম তথ্য প্ৰযুক্তিৰ কথা। এনে নিৰ্মাণ সম্ভৱ নেকি বুলি কোনো গয়ে প্ৰশ্ন কৰিব খুজিলে শৌচালয়ৰ টেংকি নিৰ্মাণ কৰা বিশ্বকৰ্মাৰূপী মিস্ত্ৰীজনৰ আৰুহে এখুব চৰা। খঙতে হাড়মূৰ গুৰি কৰি ভাঙি দিয়াৰ ভাবুকি দিয়ে। সহজ সৰল গয়া হিতাধিকাৰীয়ে ভাবে যি পোৱা গৈছে বেছিকৈ সোধা পোছা কৰি আকৌ হেৰুৱাব নেকি সুবিধাটো। চাওক, হিতাধিকাৰীৰ বাবে সাজি দিয়া শৌচাগাৰৰ টেংকিসমূহত চৰকাৰী জোখ মাপ অনুসাৰে মুঠেই নহয়, নিজৰ খেয়াল খুচি মতেহে ঠিকাদাৰ আৰু অভিযন্তাসকলৰ নিৰ্দেশত মিস্ত্ৰীয়ে অতি সৰু সৰুকৈ সাজি দিছে। কাম কম, কম পৰিশ্ৰম আৰু অধিক মুনাফা। 12 জুনত অনুষ্ঠিতব্য কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ জিলাখনত বিভিন্ন ৰাজনৈতিক দলসমূহৰ ভিতৰচৰাত প্ৰাৰ্থী কেন্দ্ৰিক মাজত খোৱা কামোৰা অব্যাহত থকাৰ 10 নং হাওৰাঘাট পৰিষদীয় সমষ্টিৰ স্থানীয় প্ৰাৰ্থীক টিকেট দিয়াৰ বাবে বিজেপি নেতৃত্বক সজৰে দাবী জনাইছে মহিলা বিজেপিয়ে। অনাগত দিনত হাওৰাঘাটৰ সামগ্ৰিক উন্নয়ন তথা ৰাজ্যৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই নেতৃত্বই স্থানীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ দাবী জনাইছে মহিলা বিজেপিৰ বিষয়ববীয়াসকলে। বিগত বিধায়িনী নিৰ্বাচনৰ দৰে অন্য সমষ্টিৰ প্ৰাৰ্থীক হাওৰাঘাটত জাপি দি সমষ্টিবাসীক প্ৰতাৰণা নকৰিবলৈ বিজেপি নেতৃত্বৰ প্ৰতি বিনম্ৰ আহ্বান জনাইছে জ্যেষ্ঠ নাগৰিকৰ লগতে খুদ নিষ্ঠাবান বিজেপি মহিলা কৰ্মীসকলে। মহিলা বিজেপিৰ স্পষ্ট অভিযোগ, বিজেপিৰ বিধায়ক জয়ৰাম ইংলেঙক জয়ী কৰাই বৃহত্তৰ হাওৰাঘাট সমষ্টিবাসীৰ বাবে মহাভুল। সুখে দুখে সমষ্টিবাসীৰ কাষত থকা বিধায়ক ইংলেঙক সমষ্টিবাসীৰ ৰাজ্যৰ কথা দূৰৰে সাক্ষাৎ নাপায় দলৰ কৰ্মীসকলে। এনে ভুল যাতে পুনৰাবৃত্তি, তাৰ বাবে মহিলা বিজেপিৰ এই পদক্ষেপ। টিকেট লৈ কি হৈছে মানে এইটোৱে মানে আমি এটা শুনিছোঁ আৰু যে বাহিৰৰ পৰা যদি তেখেতে আমাৰ হাইকমাণ্ডে যদি এইটো বুজিব লাগিব যে আমাৰ হাওৰাঘাট MSCটো মানে আমাৰ লোকেল হ'ব লাগিব আৰু কেণ্ডিডেট লোকেল হ'ব লাগিব। আৰু আমি এইটোৱে বুজোঁ যে হাওৰাঘাট ভোটাৰ বিশেষকৈ বেছি আনন্দ পাব যদি আমাৰ লোকেল হয়। আৰু যদি লোকেল যদি তেখেতে যদি আমাৰ হাওৰাঘাট MSC যদি লোকেল নিদিয়ে, তেনেহ'লে যদি বেলেগ কোনোবাক যদি দিয়ে তেনেহ'লে আমাৰ দলৰ ক্ষতি হ'ব। আৰু দলৰ ক্ষতি যদি হয় এইটো আমাৰ দায় নহয়, দায় মানে দলৰ যদি ক্ষতি হয় তেনে আমাৰ যেন কোনো দুখ যেন আমাৰ কৰ্মীৰ ওপৰত যেন কোনো দুখ যেন নাহে, কিয়নো ভোটাৰ ৰাইজে এইটো ঠিক কৰিছে, এইটোৱে মই জানো। মানে কিয় বাহিৰা প্ৰাৰ্থীক দিলে অসুবিধা কি আছে? বাহিৰৰ প্ৰাৰ্থীক অসুবিধা মানে এইটোৱে অসুবিধা, আগতো বাহিৰা এজন আমাৰ হাওৰাঘাটত MLA হৈছে। কি নাম আছিলে MLA? জয়ৰাম ইংলেণ্ড। কি হ'ল তেখেত কি হ'ল মানে আমাৰ হাওৰাঘাট লগ কৰিবলৈ হ'লে আমি দূৰৈ যাব লাগে। আমাৰ ইমান আমাৰ প্ৰতিশ্ৰুতি তেখেতে কি দিছিলে? তেখেতে প্ৰতিশ্ৰুতি দিছে যে প্ৰত্যেক মাহতে তেখেতে হাওৰাঘাট আহিব, ৰাইজৰ লগত মিলিব। জয়ৰাম ছাৰে কৈছে এইটো আমাক, কিন্তু মাহতো দেখাই আমিতো পোৱাই নাই। তেখেতে কি প্ৰতিশ্ৰুতি দিলে আৰু কি কৰিলে তেখেতে এইটো জানে। এই কাৰণে আমি বিশেষকৈ অনুৰোধ যে আমাৰ হাওৰাঘাট MSCটো আমাৰ লোকেল হ'ব লাগিব। তেখেত হ'লে আমি ভাল পাম, আমাৰ ভোটাৰ ৰাইজেও ভাল পাব। আৰু যদি তেখেতে এই চিন্তা যদি নকৰে, তেখেতে যদি বাহিৰৰ পৰা যদি এজন দিয়ে, তেখেতৰ যদি কোনো ক্ষতি হয় বা কোনো যদি ৰাইজ যদি কোনো মানে অসন্তুষ্ট হয়, তেনেহ'লে এইটোৰ দায় আমি কৰ্মীকৰ ওপৰত পৰিব নালাগে, আমি এইটোৱে বিচাৰিছোঁ। অন্যথা মুকলি হুংকাৰৰ ভাবুকি দিছে মহিলা প্ৰাৰ্থীয়ে।
আনহাতে ন পুৰণি বিজেপিৰ সংঘাতেও গেৰুৱা দলক যথেষ্ট আহুকালৰ সৃষ্টি কৰিছে এফালে ন বিজেপি দল অৰ্থাৎ তুলিৰাম বাহিনী আনফালে পুৰণি বিজেপি দল পিছে দুই এদিনতে চূড়ান্ত তালিকাখন ওলাব আৰু তেতিয়াই সকলোবোৰ স্পষ্ট হ'ব আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ